নমস্কাৰ গাইজ, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মোৰ চেনেল যাযাবৰী চন্দনলৈ। তো বৰ্তমান আমি আছোঁ নেশ্যনেল হাইৱে। আৰু আজি দিনটো আমি ক'ত থাকিম আৰু কি কৰিম গোটেইখিনি সম্পূৰ্ণ জনাই আছোঁ। আৰু মোৰ লগত আছে এয়া মোৰ বেটা আছে গাইজ, আৰু এয়া শ্ৰীমতী। আমি যাম আজি ৰঙিয়া। আজি আমাৰ ভাগিনৰ একচুৱেলি জন্মদিন হয় আৰু আমাৰ গোটেইকেইটা ফেমিলি যিমান আছে গোটেইখিনি আহিব। তো সৰু সুৰাকৈ এটা পাৰ্টি এৰেঞ্জ কৰিছে। মোৰ ভাইটি আহি আছে, সি একচুৱেলি হাউলিত থাকে। তো ইয়াৰ গাড়ীত পঠাই দিম। মই অকণমান অফিচৰ কাম আছে, সেই অফিচৰ কামখিনি কৰি কিনে গধূলিকৈ যাম আৰু। ভাইটি আহি গ'ল, দেখা পাই আছে। এইটো চব এইপিনে হ'ল চতে। সিহঁতক পঠাই দিওঁ আমি। যা উঠা। এই দেখিছে গোটেই গাড়ী ভৰ্তি হৈ গ'ল। এতিয়া ইহঁতক পঠাই দিলোঁ। এইটো চটো, এইটো হ'ল বেটাৰ ভাই, এইটো বেটা, এইটো আৰু এইটো ভাইটি আৰু এইটো পুৰবী। তো ইহঁতক আমি ৰঙিয়াক লগ পাম। ইহঁতক যাব দি আছোঁ সোনকালে। তো বাই। ফাইনেলি মোৰ কাম শেষ হৈ গ'ল, আপোনালোকে দেখিছে। তো এতিয়া মই যাব ওলাইছোঁ। ৰখি আছে তাতে নাদিম দা আহি আছে। এয়া নাদিম দাক লগ পালোঁ। তেখেতে আহি পালে পাইণ্টে চালি কৰা। ইমান সময় ৰখাইছে মোক। অলপমান মাৰ্কেট আছে, মাৰ্কেটখিনি কৰি কিনে কোনে গৈ আছোঁ ভাগিনৰ ঘৰত। আমি আহি পালোঁ এখন কাপোৰৰ দোকানত। ইয়াতে নানা ধৰণৰ ৰং বিৰঙৰ মেখেলা চাদৰ আছে। তো ইয়াৰ পৰা এখন নাদিম দাই চিলেক্ট কৰিব। ফাইনেলি এইখন মেখেলা চাদৰ লোৱা হ'ল আৰু এইটো গিফ্ট ফ্ৰম নাদিম। এইটো নাদিম দাই গিফ্ট দিছে, আপোনালোকে চাইছে। কাপোৰখন কেনে হ'ব ভাইটি? মজা হ'ব না? পিন্ধি ভাল পাব না নাই? বঢ়িয়া। তো আপোনালোকে চাওক আৰু কমেণ্ট কৰি জনাব কাপোৰখন কেনেকুৱা লাগিছে, কাপোৰ মানে মেখেলা চাদৰখন কেনেকুৱা লাগিছে। আৰু এইটো হ'ল নাদিম দা। লৈ ল'লোঁ গিফ্ট দোকানৰ পৰা। এতিয়া আমি যাম বাৰ্থডেৰ ঘৰত। তো বলক আপোনালোকেও। আমি আহি পালোঁ ঘৰ, দেখিছে পূৰা ৰেডি ডেক'ৰেশ্যন কৰি কিনে। তো আহি থাকক মোৰ লগত। দেখা পাইছে আপোনালোকক বাৰ্থডে গাল। আপোনালোকক দেখাই দি আছোঁ এইটো বাৰ্থডে গাল। এইজনীৰে আজি বাৰ্থডে হয়, মোৰ ভাগিন হয়। তো আপোনালোকে আশীৰ্বাদ কৰিব যেন এই আহি থকা দিনবোৰ ভাল হয়, শুভ হয়। তো বেছি দেৰি নকৰি আমি ডাইৰেক্ট পোনে যাম কেক কাটিবৰ কাৰণে। কেক কাটা হৈ গ'ল, এতিয়া কেক খোৱা খুই পৰ্ব। এতিয়া চাওক কেক খুৱাই আছে। কেনে লাগছে তোৰ? কেনে লাগছে? ভাল লাগছে নাটনি? বঢ়িয়া বঢ়িয়া, হ'ব ধন্যবাদ। এই চাওক এই পোলাও ৰেডি হৈ আছে খোৱাৰ কাৰণে। এই চিকেন আৰু এই চাওক এই পায়স ৰেডি। পনীৰ নে কিবা দালি, ঠিক আছে। আমাৰ মহাৰাণী খোৱাৰ যা যোগাৰ কৰি আছে আৰু লগত ময়ো অলপমান হেল্প কৰি দি আছোঁ। আৰু হেল্পটো কৰিবই লাগিব যিচলতে আজি ভাগিনৰ বাৰ্থডে বুলি। তো আপোনালোকে খাই যাব, এনেই নাযাব, ঠিক আছে। আপোনালোকৰ কাৰণে ব্যৱস্থা কৰা হৈছে খোৱাৰ। তো লাগি থাকক ভিডিঅ'টো।
পৰা আহিছে এই জাষ্ট পাইছে হা এইজনীক দেখিছে নহয় অলপ লক্ষ্য কৰিব আৰু চাওক পুৰা তামাম দিব চাই থাকক ফাইনেলি আমাৰ বাৰ্থডে পাৰ্টি শেষেই হ'ল ঠিক আছে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাই আছে আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিম ৰ'ব শেষ কৰাৰ আগে আপোনালোকক এটা বস্তু দেখাই আছোঁ এই দেখা পাই আছে না এই 3 মহাৰাণী কেনেকৈ খাই আছে চাওক বিস্তুত একোৱেই নাই এইটো চাওক আৰু এইটো এটা চাওক হা এইটো হ'ল আমাৰ বাৰ্থডে গাৰ্লৰ মাক ঠিক আছে অৰ্থাৎ আমাৰ বাইদেউ আৰু এইটো আমাৰ মহাৰাণী আৰু এইজন ব্যক্তিক অলপমান চাওক এই প্ৰথম দেখা পাই আছে এইজন ব্যক্তিক আমাৰ মাদাৰে খাই আছে আৰু লগতে এই বাৰ্থডে গাৰ্ল পুৰা এনজয় কৰি আছে তো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব তো আজিলৈ এৰিছোঁ আৰু লগ পাম আপোনালোকৰ এটা নতুন ভিডিঅ'ৰ লগত জয় আই অসম।